নিজকে নিজে খেদিছো সপোন খেদি ফুৰিছো পাহৰি গৈছো আমি আমাৰ ঘৰ এৰা শুনিছা শুনিবলৈ কাণ দুখন থিয় হৈ আছে যেতিয়া শুনিছো দিয়া তোমাৰ সকলো কথাই তেনেকুৱা সিৰিয়াছ বুলি একোৱে নাই আচল কথা কোৱা ডাঙৰ বাইদেৱে ফোন কৰিছিলে কিহতৰ কাষত হেনো 2 কঠা মাটিৰ প্লট এটা বিক্ৰী কৰিব ওলাইছে এতিয়া কিবা হেনো বিপদত পৰি মাটিখিনি বিক্ৰী কৰিব ওলাইছে কম পইচাতে মাটিখিনি এৰি দিব এতিয়া বাইদেৱে কৈছে পাৰিলে মাটিখিনি আমাকে লোৱাৰ কথা কৈছে পিছত হেনো ইমান ভাল ঠাইত ইমান কম দামতে মাটি নাপাম পিছে তুমি কি বুলি ক'লা মই আৰু কি ক'ম তোমাৰ লগত আলোচনা কৰি জনাম বুলি কৈছো হেৰা মাটিখিনি লৈয়ে পেলাও দিয়া চহৰত মাটি কিনা ইমান সহজ বুলি ভাবিছা জোতা বুলি ভাবিছা লং পেন্ট চাৰ্ট বুলি ভাবিছা সেইবোৰ একো ভবা নাই চহৰত এনেদৰে ভাড়া কৰি কিমান দিন থাকিম কমেও 2-3 বস্তা পইচা লাগিব ইমান টকা আমাৰ ক'ত আছে আৰু বা পাবাই ক'ত এই পালোৱে যেনিবা পিছত সেই হোপা ধাৰ মাৰিব নালাগিব জানো মই এটা সৰু ব্যৱসায় কৰোঁ ব্যৱসায়ৰে মাহত 40,000 মান টকা ইনকাম কৰোঁ সেইখিনিৰে মাহটোত কোনোমতে চলো পিছত সেই ধাৰ ধুপাৰবোৰ মাৰিব নালাগিব জানো সেই ইমান ধাৰ কৰা আৰু সুইচাইড কৰা একেই নহ'বনে ল'ৰা ছোৱালীহালৰ কথা ভাবাচোন ল'ৰাটোৰ কথা ভাবাচোন তাক যদি সঠিক স্থান এটা দি যাব নোৱাৰো পিছত আমাকে নুদুখিবনে হ'ব দিয়া পিছৰটো পিছত দেখা যাব আগতে যেনেকৈ নহ'লেও মাটিখিনি লওঁ দেউতাকো টকা অলপ দিয়াৰ কথা কওঁ আৰু বাইদেউহঁতকো কওঁ দৰকাৰ হ'লে মোৰ সোণৰ গহনাৰ যিখিনি বস্তু আছে সেইখিনি বিক্ৰী কৰি পেলাওঁ মুঠতে এই মাটিখিনি ল'ব লাগে 1 2 মামা তুমি জুই 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 5 1 গুণ 5 5 2 গুণ 10 10 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 5 5 গুণ 25 জতুৱাৰ যত আকাশত চাং পতা নপতা ফুকনে বহু কানে বহু কথা শুনে তুমি আহিলা ৰবা তোমাৰ কাৰণে চাহ একাপ লৈ আহো নালাগে পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ ঘৰৰ মুধত পৰি থাকিল গোটে শুকুৰবাৰ টেং 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 হেট তহঁতে এইটো কাৰ মূৰটো পঢ়িছ মানুহে অবলা তেনেকৈ পঢ়ে দেউতা আজি পৰীক্ষাৰ বহি দিছে নহয় গণিতত মই হাইষ্ট মাৰ্ক পাইছোঁ আৰু নয়ন তোৰ ভালে হৈছে অংকনতকৈ 1 কম পাইছোঁ অংকনক কটাব পাৰিলে কথাই নাছিল নয়ন তই দেখোন মোক পৰীক্ষাৰ বহি দিয়াৰ কথা কোৱাই নাই কেনেকৈ ক'ব মা ইমান নম্বৰ পালে ভাল নালাগে নহয় ঐ ভণ্টি যিটি কথা নকবি দেই পাইছতো পাইছ এইটো বুজিছো কিন্তু পাইছ কিমান অংকনতকৈ 1 কম অংকনে কিমান পাইছে 10 হে তাৰ মানে তই ন পাইছ মই কিন্তু এখনতো 40ৰ তলত পোৱা নাই বাকী এইখনত যে ছাৰ বাইদেউ নম্বৰ দিয়াত কষ্ট কৰিবইলগীয়া হোৱা নাই ডাইৰেক্ট নম্বৰ দিব পাৰিছে ছাৰ বাইদেউ কষ্ট পালে আমাৰো বেয়া লাগে না সেয়ে ডাইৰেক্ট নম্বৰ দিব পৰা কৰি দিছো তাৰ মানে 50ৰ 50 পাইছ 50ৰ ভিতৰত 50 পালোহেঁতেন ছাৰ বাইদেউ সকলৰ কাৰণে বেয়া লাগে না সেয়েহে 1 কৈ নিলিখিলো আঁতৰ মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ নহ'লে বেগ মাৰি মূৰ ফালি পেলাম ৰবাচোন আজিকালি এনি টাইম তুমি এই ল'ৰা ছোৱালী হালক ঠেঙাৰ জেঙা কৰি থাকা এনেকৈ থাকিলে ল'ৰা ছোৱালী হাল নষ্ট হৈ যাব নহয় নষ্ট হ'বলৈ কি বাকী আছে 50ৰ ভিতৰত এখনত পাইছে 9
আৰু বাকী কেইখনত মাষ্টৰণীয়ে কষ্ট পাব বুলি একোৱেই নিলিখিলে। জানিলেহে লিখিম। ইমান টান টান প্ৰশ্ন কাটে। সেইবোৰ কিবা প্ৰশ্ন নেকি? সহজ প্ৰশ্ন কাটিব নোৱাৰে নেকি? ঐ অলগদ্ধ, 2 বছৰ পিছত মেট্ৰিক দিব লাগিব। এনেকৈ পঢ়িলে কেনেকৈ মেট্ৰিক পাছ কৰিবি? তাৰ বাইদেউ দেখোন কৈয়ে থাকে ডেস্ক বেঞ্চি হেনো মেট্ৰিক পাছ কৰে। মোৰ নাফালতে ইয়াৰ পৰা আঁতৰ হ, গলি নে। দেখিছা, ল'ৰা ছোৱালী হালটো আগতে তেনেকুৱা নাছিল। কামৰ পৰা আহি অকমান হলেও সিহঁতক পঢ়াইছিলো। ৰাতিপুৱা আধা ঘণ্টা হলেও সিহঁতক পঢ়াব পাৰিছিলো। পঢ়িব মন নাথাকিলেও সিহঁতক জোৰ কৰি হলেও পঢ়াইছিলো। চহৰত মাটি কিনি ইমান টকাৰ ধাৰ হৈ গ'ল। এতিয়া ভাগৰ লাগিলেও অভাৰ টাইম কাম কৰিব লাগে। জিৰাব মন গলেও জিৰাব নোৱাৰা হৈ গলো। আনকি গা বেয়া লাগিলেও কাম কৰি থাকিব লাগে। অভাৰ টাইম কাম কৰাৰ পিছত ঘৰলৈ আহি ইহঁতক কেনেকৈ গুৰুত্ব দিওঁ? সেইকাৰণে কৈ আছো, তাত অতি সোনকালে ঘৰৰ কাম আৰম্ভ কৰিব লাগে। কাষৰ শৰ্মাহঁতে বনালেয়ে, সিহঁতে ঘৰ ভাড়া দিয়ে, মাহেকত 60-70 হাজাৰ টকা পায়। হেৰা সঞ্চয়ৰ পৰা কিবা এটা কৰি আমাৰ ফ্লেটটোৰ কাম আৰম্ভ কৰি নিদিয়া কিয়? এটা ফ্ল'ৰত আমি থাকিম আৰু বাকী যি 2-3টা ফ্ল'ৰ থাকিব তাত ভাড়া দি ভাড়াৰ টকাৰে ধাৰবোৰ মাৰি থাকিম। নিজৰ ঘৰো হ'ব আৰু যিহেতুকে বিজনেছ প্লেচ, বিজনেছো হ'ব। মানুহৰ দৰে থাকবা নৰা। এইটো কেনে দেখি একেবাৰে ঘৰা বাঘে, আৰু এইটো কেনে দেখি একেবাৰে পিঠা আছে ধৰা আপিহে। মা এইকেইটা কেনেহেন কৰে? ভগৱান বিষ্ণু আল্লাহ কালধুমা পৰিহৰেশ্বৰ মল্লো যা আজি মই। বাপ্পা ঐ, অতুলে বৰ ডেঞ্জাৰ ঠাইত ঘৰ বনাইছিয়ে। খুৰী, বাপ্পা ও কি ডাউনা চলিয়ে। সোমাই আহক। আহক আহক, বহক বহক। আজি মই বহিবলৈ অহা নাই অতুল, মই মোৰ ভাগৰ টকাখিনি নিবলৈ আহিছোঁ। আগতে বহকচোন। নাই 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 নাই, 6 মাহ আগতে মিছৰুটি হৈ যোৱা টকা আজিলৈকে মিছৰুটি হোৱা নাই। আজি মোক লাগিবই। 5 লাখকৈ টকা এনে এৰি দিম বুলি ভাবিছ নেকি? কোম্পানীৰ অকমান প্ৰব্লেম হোৱা কাৰণেহে তেনেকুৱা হৈছে। কোম্পানীৰ প্ৰব্লেমৰ কথা আমি নাজানো। জমা থোৱা এদিন পলম হলেই আপোনালোকে আমাৰ ফাইন কাটি দিয়ে। মোৰো মিছৰুটি হবা 8 মাহ মানে হ'ল। আজি দিম কালি দিম বুলি ঠগে আছা। কেহলি কেনকে হ'ব? মই বেলেগৰ চুচি মুচি খাওঁ আৰু তই মই চুচা মাথা মাৰছা। বাঘৰ গাঁতাত হাত ভৰাইছা বাপু। যাওক মোৰ টকাখিনি আনক। চেকত দিয়ে নে কেছত দিয়ে সেইটো আপোনাৰ কথা। মোক আজি টকা লাগিবই। ৰবা হা, কৰ পৰা আল্লাহ ধুমকেতুৰ দৰে মই আগতে আইছো। খুৰী, আজিও টকাখিনি নহ'ব। কি ক'লা তুমি? তোমাৰ অলপ কাণ্ড জ্ঞান নাই নেকি হা? সমনাৰ পৰা তোমাৰ পইচা নিবা আহি আহি মোৰ চেণ্ডেল ভংলা ফুটা কৰি ফেললো, আৰু তুমি আজিও নহলে বুলি ক'লা। ইটা তুমিতো মোক একলে পইচা দিলি নহব, মোক চেণ্ডেলো একযোৰ দিবা লাগব। নহলে চহলে কিন্তু আজি মই নাজানো। মোকতো আজি কিবা এটা লাগিবই। পঞ্চায়তৰ সকলো হৰ্তা কৰ্তা আপুনিয়েই। আপুনি দিও বুলি ক'লে দিবও পাৰে, নিদিও বুলি ক'লে নিদিবও পাৰে। আজি মোক লাগিবই। ক'ৰ পৰা দিয়ে সেইটো আপোনাৰ কথা। নহলে মই কিন্তু আজি আঙুলি বেকা কৰি দিম। আপোনালোকে অকমান ধৈৰ্য ধৰকচোন। অলপ অসুবিধা হোৱাৰ কাৰণেহে দিব পৰা নাই।
হাও হাও কি হলে ও মল্লাক না কি হে ও আপি কত আছে আয় মল্লাক না কি হে ও মল্লু যা কি হ'ল মাজনী? দেউতালৈ মনত পৰিছে ইমান দিন হ'ল দেউতা ঘৰত নোহোৱা না দেউতাই এবাৰ ফোন কৰিছে না ঘৰলৈ আহিছে সেই বেমাৰী মানুহজনে কি বা কৰিছে কি বা খাইছে একো গমেই পোৱা নাই হয়তো এখন কাগজত লিখি কৰবলৈ গুচি গ'লেই হ'লনে? কেনেকৈ আমি জীয়াই আছো, কি খাইছো, কি কৰিছো, এবাৰো আমাৰ কথা মনত নপৰেনে? হঠাৎ কি যে হৈ গ'ল আমাৰ ঘৰখন। যত চব হৈছে মোৰ কাৰণে হৈছে। মানুহজনক চহৰত মাটি কিনাৰ পৰা ঘৰ বনোৱালৈকে ইমান প্ৰেছাৰ নিদিলে সুন্দৰভাৱে আমি হাঁহি ফূৰ্তি কৰি থাকিব পাৰিলোহেঁতেন। গাঁৱত এটি সৰু ঘৰত আছিলো। চহৰৰ ঘৰটো যদিও সৰু আছিলে শান্তিত খাব পাৰিছিলো, শুব পাৰিছিলো। এতিয়া ইমান ডাঙৰ ঘৰ হৈও নে শান্তিত শুব পাৰিছো নে খাব পাৰিছো। মানুহজনে পাগলৰ দৰে হৈ গৈছে। টকা দিব নোৱাৰাৰ বাবে মানুহবোৰে যে কত কথা শুনাই সেইবোৰ সহ্য কৰিব নোৱাৰি মানুহজনে পলাবলগীয়া হৈছে। দেউতা পুলিচে মোক খেদি ফুৰিছে। পুলিচৰ চকুত ধূলি মাৰি মই কেনেবাকৈ পিছফালেৰে সোমাই আহিছো। পুলিচ আহিলে মই নাই বুলি কবি। পুলিচে আকৌ আপোনাক খেদিছে কিয়? টকা নিদিয়াৰ বাবে সিহঁতসকলে মোৰ ওপৰত কেছ দিছে। ৰাস্তাৰে আহি থাকোঁতে সিহঁতে মোক দেখা পাই কোনোবাই পুলিচক ইনফৰ্ম কৰিছে। পুলিচে মোক খেদি ফুৰিছে আৰু পুলিচে মোক ধৰিব লওঁতেই মোক আপুনি ক্ষমা কৰি দিয়ক। মোৰ কাৰণে আপুনি ইমান কষ্ট খাবলগীয়া হৈছে। এতিয়া ক্ষমা খোজাৰ সময় নহয়, আগতেই ভাবিব লাগে। ভাবিও কৰ, কৰিও ভাবিও না। যা, মই নাই বুলি কবি। মা দেউতা দেউতা আৰু নাই। দেউতাই সুইচাইড কৰিছে। কি